আপোনালোকে মোবাইলৰ ডুৱেল স্পেচ বা সেকেন্ড স্পেচ মানে কি জানেনে আৰু ইয়াৰ কাম কি আৰু ইয়াৰ ইম্পৰ্টেন্ট আজিৰ ডেটত আছে নে নাই তো আজি এই ভিডিঅ'টোত আমি সেই গোটেইবিলাক বস্তুৰ ওপৰতে আজি আলোচনা কৰিবলৈ ওলাইছো হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম দীপাংকৰ আৰু আপুনি চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি যদি একেবাৰে যদি সিম্পল ল্যাঙ্গুৱেজত যদি বুজিবলৈ চাওঁ ডুৱেল স্পেচ বা আমাৰ সেকেন্ডাৰী স্পেচ মানে কি তো তেতিয়া আমি ধৰক ডেফিনেটলি ক'ব লাগিব যে এটা মোবাইলতে আমি ধৰক দুটা মোবাইলৰ কনফিগাৰ কৰি ৰাখাটোৱে হৈ গ'ল সেকেন্ড স্পেচ বা ডুৱেল স্পেচ ধৰক আপুনি এটা মোবাইলতে আপুনি দুটা মোবাইলৰ দৰে আপুনি বেলেগ বেলেগ কাম কৰি ৰাখিব পাৰে এটোকে আমি নৰমালি ডুৱেল স্পেচ বুলি কওঁ বাট এইটো কথা শুনাৰ লগে লগে ধৰক আপোনালোকৰ মনত কোৱেশ্চন আহিব পাৰে ধৰক মোৰ এটা মোবাইলতে যিখিনি কাম হয় তো সেইখিনি মই ডুৱেল স্পেচ কৰি পেলাই দুটা মোবাইলত আমি কিহৰ কাৰণে কৰিম ইয়াৰ মেইন কাৰণটোৱে হ'ল সিকিউৰিটি হয় আপোনালোকে ঠিকই শুনিছে ইয়াৰ মেইন কাৰণটোৱে হ'ল সিকিউৰিটি এতিয়া ধৰক সিকিউৰিটি বুলি কোৱাৰ লগে লগে ধৰক আপোনালোকৰ মনত আৰু এটা কোৱেশ্চন আহিব যে মোৰ মোবাইলত ধৰক এনেকুৱা মোৰ একো ইম্পৰ্টেন্ট বস্তু নাই তো ধৰক মই সিকিউৰিটি কিহৰ কাৰণে ল'ব লাগে কাৰণ অলৰেডি মোৰ যিমানবিলাক বস্তু বা যিখিনি ধৰক মোৰ টকা পইচা বা যিখিনি মোক আদাৰ্স বস্তু আছে গোটেইখিনি মই ধৰক বেংকৰ লগতে ৰাখোঁ যদি আপুনি এইটো ভাবি পেলাই যদি বহি আছে তেতিয়াহ'লে আপুনি ডেফিনেটলি ৰং ডিসিশন লৈ পেলাই বহি আছে আপোনালোকে নিশ্চয় শুনিছে কেইদিনমান আগত এটা 17 বছৰীয়া ল'ৰাই 16 লাখ रुपीस অলৰেডি বেংক একাউণ্টৰ পৰা ডিডাক্ট কৰি পেলাই দিছে পাবজি খেলি পেলাই এতিয়া চাওক এজন 17 বছৰীয়া ল'ৰাই যদি 16 লাখ টকা যদি অলৰেডি পাবজি খেলি পেলাই যদি ইনভেষ্ট কৰিছে কিন্তু তেওঁলোকৰ পেৰেণ্টছে গমেই নাপায় সো সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকৰ যিমানবিলাক ইম্পৰ্টেন্ট ডাটা থাকিব বা আপোনালোকৰ যিমান ধৰক বেংকিং ৰিলেটেড এপ্লিকেশ্যন থাকিব আপোনালোকে মোবাইলত ডুৱেল স্পেচ বনাই পেলাই আপোনালোকৰ বেংকিং বা আদাৰ্স ইম্পৰ্টেন্ট ডাটাবিলাক আপোনালোকে ডুৱেল স্পেচত ৰাখি আৰু এটা কথা আপোনালোকক আমি খুবেই অনুৰোধ কৰিছোঁ যে আপোনালোকে কেতিয়াও অনলাইন ইউজাৰ আইডি এণ্ড পাছৱৰ্ড এণ্ড এটিএমৰ পিন জানো আপোনালোকে কাৰো লগতে শ্বেয়াৰ নকৰে ভিডিঅ'টো একেবাৰে সৰু ভিডিঅ' হয় আমি ডুৱেল স্পেচ কৰিব লাগিলে সৰু দুটামান সেটিংছ কৰিব লাগে মোবাইলত তো আহক 2 to 3 মিনিটৰ ভিডিঅ' হয় আমি মোবাইল স্ক্ৰীনত যাই পেলাই আমি এইখিনি চাই লওঁ তাৰ পিছত আপোনালোকে নিজেও কনফিগাৰ কৰি পেলাই আপোনালোকে চাব পাৰিব প্ৰথমতে জাস্ট মই মোবাইলটো চাই লওক মই অন কৰি ল'লোঁ ইয়াতে চাওক মই ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটো ষ্টেপ কৈ যাম তো আপোনালোকৰ জানো একো কনফিউজন নহয় আৰু ইয়াতে চাব প্ৰথমতে মই যেটো লক স্ক্ৰীন দিছোঁ চাওক মই লক স্ক্ৰীনটো এইটো দিছোঁ এতিয়া চাওক আমি যেতিয়া ডুৱেল স্পেচ বনাব লগা হয় প্ৰত্যেকটো স্পেচতে আমাৰ লক স্ক্ৰীন বেলেগ বেলেগ হয় তো প্ৰথমতে আমি ধৰক যেতিয়া আমাৰ এনেকুৱা কৰি আমাৰ মেনুখন খুলি যাব আমি প্ৰথমতে সেটিংছত যাম সেটিংছত যোৱাৰ লগে লগে ধৰক আমাৰ ইয়াতে ডুৱেল স্পেচৰ আমি অপচনত যাম পাছৱৰ্ড এণ্ড সিকিউৰিটিত আমি গ'লোঁ পাছৱৰ্ড এণ্ড সিকিউৰিটিত যোৱাৰ লগে লগে চাওক আপুনি তলৰ পিনে অহাৰ লগে লগে চাওক ইয়াতে দেখুৱাই আছে সেকেন্ড স্পেচ একচুৱেলি মোৰ এইটো আপোনাৰ ৰেডমি ফোন হয় ৰেডমি ফোনৰ কাৰণে সেকেন্ড স্পেচ কিছুমানৰ ধৰক ডুৱেল স্পেচ বা এনেকুৱা কৰি আপোনালোকৰ অপচনছবিলাক থাকিব আপোনালোকে চাই ল'ব পাৰিব দুইটাৰ বস্তু একেই হয় তো আমি সেকেন্ড স্পেচত যেতিয়া আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে দিয়া আছে টাৰ্ণ অন সেকেন্ড স্পেচ আমি যেতিয়া টাৰ্ণ অন সেকেন্ড স্পেচত যেতিয়া আমি ক্লিক কৰি দিম দিয়াৰ লগে লগে ধৰক ই অকণমান টাইম ল'ব আৰু ই কি কৰিব সেকেন্ড স্পেচৰ যিবিলাক আপোনাৰ এপ্লিকেশ্যনছ থাকিব তো গোটেইখিনি বস্তু ই অলৰেডি ভেৰিফাই কৰিব তো এইখিনি কৰোঁতে ধৰক আপোনাৰ অকণমান টাইম লাগে তো ইয়াতে লিখা আছে চাওক 2 স্পেচ 1 ডিভাইচ এতিয়া চাওক 2 স্পেচ 1 ডিভাইচ বুলি যেতিয়া আমাৰ দেখুৱাইছে তো মানে আমাৰ অলৰেডি কি হ'ব দুটা স্পেচ থাকিব এটা মোবাইলত তো আমি ইয়াতে কন্টিনিউ কৰিলোঁ কন্টিনিউ কৰাৰ লগে লগে চাওক ইয়াতে আপোনাৰ দুটা অপচন আহিছে ইউজিং পাছৱৰ্ড আৰু ইউজিং শৰ্টকাট আপোনাক শৰ্টকাট হিচাপত আপুনি ডুৱেল স্পেচটো ৰাখিব নে ইউজিং পাছৱৰ্ড হিচাপত ৰাখিব আপুনি যি ৰাখিব বিচাৰে আপোনাৰ সেইটো নিজৰ চইচ তো সাপোজ লাইক এজ মই প্ৰথমতে এইটো কন্টিনিউ কৰি দিলোঁ কন্টিনিউ কৰাৰ লগে লগে চাওক সেকেন্ড স্পেচ পাছৱৰ্ড বিচাৰিছে ইয়াতে মই সেট নাও কৰিম এতিয়া মই ইয়াতে যেতিয়া সেট নাও কৰিম চাওক ওপৰৰ পিনে লিখা আহিছে আপোনাৰ কনফাৰ্ম দা ফাৰ্ষ্ট স্পেচ পাছৱৰ্ড আমাৰ যিটো প্ৰথম ফাৰ্ষ্ট স্পেচৰ পাছৱৰ্ড আছিল প্ৰথম আমি সেইটো দিব লাগিব ফাৰ্ষ্ট আমি ফাৰ্ষ্ট স্পেচৰ পাছৱৰ্ড দিলোঁ দিয়াৰ লগে লগে চাওক এগেইন আহিছে সেকেন্ড স্পেচ পাছৱৰ্ড আমি ফাৰ্ষ্ট স্পেচৰ পাছৱৰ্ডটোকে যদি সেকেন্ড স্পেচত দিওঁ তো তেতিয়া নহ'ব আমি ইয়াক অলপ চেঞ্জিং কৰিব লাগিব তো আমি অলপ চেঞ্জ কৰি দিলোঁ দিয়াৰ লগে লগে এগেইন কনফাৰ্ম আহিছে এগেইন আমি এইটো কনফাৰ্ম কৰিলোঁ কৰি কনফাৰ্মত ক্লিক কৰি দিলোঁ দিয়াৰ লগে লগে চাওক ইয়াতে আপোনাৰ সেকেন্ড স্পেচৰ অলৰেডি পাছৱৰ্ড দিয়া হৈ গ'ল তো এতিয়া আমাৰ অকণমান টাইম লৈছে লৈ পেলাই আমাৰ মেনুখন অপেন হৈ গ'ল এতিয়া চাওক আমাৰ ইয়াতে এইটো যিটো আপোনাৰ উইণ্ডোজ আহি গ'ল এইটো আমাৰ সেকেন্ড স্পেচ উইণ্ডোজ আহি গ'ল আমাৰ ফাৰ্ষ্ট স্পেচটোৰ লগত ইয়াৰ কোনো লেনা দেনা নাই তো এনেকুৱাকৈ ধৰক আপোনালোকৰ যিমানবিলাক ইম্পৰ্টেণ্ট ডাটা বা আপোনাৰ বেংকিং হওক বা অফিচিয়েল যিবিলাক ডাটা থাকিব তো আপোনালোকে ইয়াতে সেকেন্ড স্পেচত ৰাখি দিব পাৰে আৰু ইন জেনেৰেল আপোনালোকে ফাৰ্ষ্ট স্পেচত তো আপুনি গোটেইখিনি বস্তু ৰাখিব পাৰে তো এইটো আপোনাৰ সিকিউৰিটি ৰিজনৰ কাৰণে সেকেন্ড স্পেচ বনোৱা গৈছিল আপোনালোকে ইউজ কৰি চাব খুবেই ভাল পাব আৰু ইয়াতে চাওক যদি আপুনি এগেইন ফাৰ্ষ্ট স্পেচত যাব লগা হয় ইয়াতে চাওক আপোনাৰ নাম্বাৰ 3 ওপৰতে দিয়া আছে সুইচ বুলি দিয়া আছে নাম্বাৰ 3 অপশনটো ওপৰত তো আপুনি যেতিয়া ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ধৰক আপোনাৰ কি হ'ব ইয়াতে ওপৰত আপুনি লিখা আছে কনফাৰ্ম দা ফাৰ্ষ্ট স্পেচ পাছৱৰ্ড ফাৰ্ষ্ট স্পেচৰ যেতিয়া মই পাছৱৰ্ডটো পেটাৰ্ণ দি দিম তো দিয়াৰ লগে লগে চাওক এইটো আপোনাৰ আমাৰ ফাৰ্ষ্ট স্পেচত এগেইন আহি গ'ল তো
তো আপোনালোকে ইউজ কৰি চাব আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ আপোনালোকে চাগে ভিডিঅ'টো ভালদৰে বুজি পাইছে আৰু আপোনালোকে সেকেন্ড স্পেচ অলৰেডি বনাই পেলাই আপোনালোকে ইউজ কৰি ৰাখিব পাৰে এইটো সেভ এণ্ড সিকিউৰ হয় আৰু আপোনালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ জানো আপোনালোকে জানো কেতিয়াও জানো অনলাইন ইউজাৰ আইডি পাছৱৰ্ড বা এটিএমৰ পিন বা বেংকিং ৰিলেটেড যিবিলাক ইনফৰমেশ্যন থাকিব জানো আপোনালোকে কাউকে জানো শ্বেয়াৰ তো আজিৰ ভিডিঅ'টো ইমানেই তো ভিডিঅ'টো চাই আপোনালোকৰ যদি কিবা কুৱেশ্যনছ থাকে ডেফিনেটলি মোক কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব